So guys, আমি আহিছো এতিয়া আমাৰ মানে গাঁৱৰ ওচৰতে ধুনীয়া ৰাস্তা এটা আছে আৰু তো নতুনকৈ খেতি বাতি আৰম্ভ হৈ আছে। সো মই এতিয়া দেখাম আপোনালোকক মানে গোটেই অল ভিউ দেখাম আৰু অলপমান কিবা কিবি দেখাব ট্ৰাই কৰিম। তো ভিডিঅ'টো চাই থাকক, এতিয়া শৰ্ট কেইটামান চাই থাকক যাতে ধুনীয়া ধুনীয়া ভিউ দেখাম। তো চাই থাককচোন, ইফালে দেখি আছে সো সূৰ্য ওলাই আছে। তো ভিডিঅ'টো আবেলি টাইমৰ মানে ভিউটো মানে ইমান ধুনীয়া দেখিছে আৰু ৰাস্তাটো মানে পুৰা খেতি বাতি কৰি আছে মানুহে। তো ইফালে ওলাই আছে আপোনাৰ সূৰ্য ওলাই আছে। তো দেখিনে আৰু ইয়াতে খেতি বাতি কৰি আছে, মই ওচৰৰ পৰা দেখাই আছোঁ। পথাৰৰ ৰাস্তাটোতে আছোঁ আৰু মোৰ পিছফালে দেখিছে মানে ইয়াৰ কঠীয়া লগাই আছে। তো মানে মই আছোঁ এতিয়া ধুনীয়া গছ এডালৰ তলত। তো ইয়াত চাই ল'ব পাৰে গছডাল পূৰা মজাকৈ, আৰু ইফালে বহুত দূৰ যাব পাৰে। ৰাস্তাটো দেখি পূৰা বহুত ধুনীয়া লাগে। So guys, পুৰা বৰষুণ দি আছে। তো মই এতিয়া মানে লগৰ কেইজনৰ লগত যাব লৈছোঁ মাছ ধৰিবলৈ। তো ভিডিঅ'টো পুৰা আজি ডেঞ্জাৰ হ'ব, চ' ভিডিঅ'টো চাই থাকিব। তো মাছ ধৰিব পাৰোঁ নে নোৱাৰোঁ। So guys, এয়া চাওক অলপমান বৰষুণতে কেনেকৈ বানপানী টাইপৰ হৈ গৈছে। এইবিলাক চাওক, এইবিলাক মানে কি ক'ম আৰু। এতিয়া মই চকুৰে যিটো দেখি আছোঁ মোবাইলৰে, সেইটো দেখাব পৰা নাই। মানে এইখন পথাৰ চাওক না, গোটেই সাগৰ টাইপৰ হৈ গৈছে, সাগৰ টাইপৰ হৈ গৈছে পূৰা ইয়াৰ পৰা ইয়াৰলৈকে। চ' মাছ বিচাৰি আহিছোঁ, তো পাওঁ নে নাপাওঁ তাকে চাই থাকক ভিডিঅ'টো শেষলৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। সন্ধিয়া হৈ গ'ল, তো আৰু বেলেগ দেখাব নোৱাৰিলোঁ। তো এতিয়া মই চাইকেল চলাই গৈ আছোঁ আৰু এতিয়া দেখি আছে ভিউবিলাক। তো মই যিমানখিনি দেখাব পাৰিলোঁ সেইখিনি দেখুৱালোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এইবিলাক কৰি দিব।